নমস্কাৰ মই ডক্টৰ জ্যোতিৰ্ময় দাস মই এজন কনসালটেন্ট সাইকিয়াট্ৰিষ্ট মেডিচিটি হাতীগাঁও গুৱাহাটী আপোনালোকে বৰ লক্ষ্য কৰিছেনে কিছুমান মানুহে আমাৰ ওচৰে পাজৰে হওক আমাৰ পৰিয়ালতে হওক আমাৰ সম্বন্ধী হওক আৰু বন্ধু ভাতৃসমূহ কোনোবাই হওক কৰা কামটোৱে বাৰে বাৰে কৰি থাকে যেনে হাতখন বাৰে বাৰে ধুই থাকে ধোৱা কাপোৰযোৰে বাৰে বাৰে ধুই থাকে মুচা বস্তুটোৱে বাৰে বাৰে মুচি থাকে যেন ভক্তিমূলক যিবোৰ কাৰ্যকলাপ থাকে যেনে সেৱা কৰা বা যিবিলাক ভগৱানৰ প্ৰতি যিবিলাক আমি সন্মান সূচক যিবিলাক আমি ভংগীমা থাকে সেইবোৰ বাৰে বাৰে যদি আমি কৰি থকা দেখিছেনে কেতিয়াবা এইটো খুব এটা কমন ডিছঅৰ্ডাৰ OCD বুলি কয় অবচেছিভ এণ্ড কম্পালছিভ ডিছঅৰ্ডাৰ আমাৰ সমাজত এইটো বেমাৰ বহুত ডাঙৰ পৰাই আছে কিন্তু এতিয়া ইণ্টাৰনেট যেতিয়াৰ পৰা চবৰে কাৰণে ব্যৱহাৰ কৰিব পৰা সুবিধা হৈছে ইয়াৰ বিষয়ে মানুহলৈকে জনা হৈছে এটা বেমাৰ OCD বুলি ক'ব কাৰণে তিনিটা কেটেগৰী থাকিব লাগে এটা হ'ল যে এটা ভাৱ মনত বাৰে বাৰে আহে যিকোনো ভাৱ এইটো লেতেৰা ভাৱ এটা মনত হ'ব পাৰে যিকোনো ধাৰ্মিক ভাৱ এটা হ'ব পাৰে মনত বাৰে বাৰে মনত আহিব দুই নম্বৰ কেটেগৰী হৈছে যিটো ভাৱ আপোনাৰ মনত আহিব সেইটো আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে আহিব আপুনি নিবিচাৰে এই থটটো আপোনাৰ সেই ভাৱটো আপোনাৰ মনত অহাটো কিন্তু সেই ভাৱটো বাৰে বাৰে আপোনাৰ মনত আহি থাকিব আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে আপুনি যিমানে বাধা দিব চেষ্টা কৰিব সি সিমানে বেছিকৈ আহিব আৰু তৃতীয় ক্ৰাইটেৰিয়াটো হৈছে যে যেতিয়া এই ভাৱটো মনলৈকে আহে মনটো ভাল নালাগে দুখী দুখী অনুভৱ হয় মনটো দুখ লাগে বেয়া লাগে আৰু এই যিটো বেয়া ভাৱ আহে এইটো গুচাবৰ কাৰণে এটা কম্পালচন ফৰ এক্সাম্পল আপুনি হাতখন এবাৰ ধুলে আপুনি গম পাইছে যে হাতখন ভালকৈ ধোৱা হৈ গৈছে কিন্তু মনত এটা ভাৱ আহে জানোচা এইখিনি জেগা ভালকৈ ধোৱা নাই বা অলপমান বীজাণু হাতত ৰৈ গৈছে গতিকে আপুনি আৰু এবাৰ ধুব তেতিয়া মনটো শান্তি নহয় যে নহয় আৰু অলপমান লেতেৰা পাত লাগি আছে গতিকে আমি আৰু এবাৰ ধুই লওঁ এনেকৈ কৰোঁতে বাৰে 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 আপুনি গম পোৱাৰ পিছতো যে হাতখন ঠিকেই চাফা হৈছে কিন্তু মনত এটা ভাৱ আহে ৰিপিটেড থটছ আহে যে চাফা হোৱা নাই গতিকে বাৰে বাৰে ধুই লওঁ সেইটো হয় কম্পালচন এইটো মিলি পেলাই কয় OCD অবচেছিভ এণ্ড কম্পালছিভ ডিছঅৰ্ডাৰ কোভিড মহামাৰীৰ পিছত যেতিয়া আমাৰ বহুত আপোন স্বজনে প্ৰাণ হেৰুৱালে আৰু যেতিয়া আমি দেখিলোঁ যে স্বচ্ছতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে যেনে ধৰক বাৰে বাৰে হাত ধুব লাগে বাহিৰৰ পৰা অহা কাপোৰযোৰ বাহিৰত থৈ আহিব লাগে মানে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে এই কোভিডৰ পিছৰ পৰা দেখা গৈছে যে OCDত ভোগা লোকৰ সংখ্যা বাঢ়ি গৈছে বহু লোকৰ ক্ষেত্ৰত দেখা যায় যে OCDটো বহুত দেৰিকৈ ডায়েগন'জ হয় ফৰ এক্সাম্পল কোনোবা এজন মানুহৰ 14-15 বছৰ বয়সৰ পৰাই আছে অলপ তেওঁ বেছিকৈ চাফা চিকুণ মানুহৰ ঘৰৰ মানুহে কয় যে তেওঁ অলপ বেছিকৈ চাফা চিকুণ আগৰ পৰা কিন্তু বস্তুটো লাহে লাহে বাঢ়ি যায় আৰু বহুত মানুহে এইটো কথাত বুজি পোৱাত দেৰি কৰে যে OCD এটা বেমাৰ এটা মানসিক বেমাৰ কিন্তু ইয়াৰ ভাল সমাধান আছে OCD বা অবচেছিভ এণ্ড কম্পালছিভ ডিছঅৰ্ডাৰ এনেকুৱা যে অকল চাফা ক্ষেত্ৰত নহয় এটা সৰু এক্সাম্পল দিছোঁ এটা উদাহৰণ দিছোঁ ভগৱানক আমি সেৱা আগবঢ়াওঁতে এজন মানুহে তেওঁ গণি 10 বাৰ সেৱা কৰিব লাগে যদি গণতে ভুল হৈ যায় তেনেহ'লে মনত এটা ভাৱ আহে যে যদি মই সেৱা কৰাত ভুল হয় তো ভগৱানে মোক বেয়া পাব তেতিয়া মোৰ ঘৰৰ মানুহৰ কিবা এটা মানে বিপদ বিঘিনি হ'ব পাৰে গতিকে এইটো এটা OCD এটা আপোনাৰ এক্সাম্পল আপোনাক মই দিলোঁ হাত ধোৱাটোৰ বাহিৰে লগতে আপুনি কেতিয়াবা এনেকুৱা দেখিব কিছুমান মানে আপুনি যিসকল লোকে OCD ভুগি আছে দেখিব জানো খুব বেছি পৰিপাটি মানে তেওঁৰ বস্তুবিলাক বেলেগ মানুহে যদি চুৱে তেওঁৰ ভাল নালাগে তেওঁ মানে ইৰিটেটেড হৈ যায় খং উঠে OCD হোৱাৰ মেইন কাৰণটো হৈছে আমাৰ ব্ৰেইনত এটা কেমিকেল থাকে চেৰ'টনিন বোলা কেমিকেল সেইটো কেমিকেলটো কমি যায় যাৰ ফলত মানুহৰ OCD বোলা বেমাৰটো হয় আৰু OCD হোৱাৰ লগে লগে মানুহৰ এনজাইটি আৰু ডিপ্ৰেশ্যন অতিকে কম মই আপোনাক সকলোকে আহ্বান কৰিছোঁ যে আপুনি দেখিছে যে আপোনাৰ পৰিয়ালত বা আপোনাৰ কৰ্মস্থলত বা আপোনাৰ সমাজত কোনোবা মানুহে OCD যদি এনেকুৱা লক্ষণ কিছুমান দেখিছে তেওঁলোকে অনতিপলমে মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক আৰু এটা সুস্থ জীৱন অতিবাহিত কৰিবৰ বাবে তেওঁলোকক সহায় কৰক ধন্যবাদ